আমাৰ সমাজত আগৰ পৰা এটা চলি আহিছে যে ল'ৰা ছোৱালী অকণমানি হৈ থাকোঁতে চুলিখিনি খুৰাই দিলেহে মানে শুচি হয় বুলি কয় কিন্তু আমাৰ এওঁলোকৰ 19 মাহলৈকে ৰখিবলগীয়া হ'ল তেওঁলোকৰ 19 মাহতহে নিয়ম আছে বুলি কৈছিলে আৰু সেই এতিয়া তাই ছোৱালী 19 মাহত সোমালে এতিয়া মই মানে যিজন ব্যক্তিয়ে চুলি কাটিব তেওঁৰ কাৰণে এয়া ভোজনী আৰু শৰাই কাৰণে ৰেডি কৰি আছিলোঁ এয়া ভোজনীৰ কাৰণে চাউলৰ ঘৰৰে তিয়ঁহ নাৰিকল পাচলি চব লৈ লৈছোঁ লগতে আৰু সেইকাৰণে দেখাই থৈ দিলোঁ আপোনালোকক ঘৰৰে বুলি আৰু এয়া গামোচাখনো মায়ে দি দিছে ভোজনীৰ লগতে আজি ভাবিছোঁ কাপোৰ এযোৰকে পিন্ধি যাওঁ সেইকাৰণে এতিয়া ইস্ত্ৰি কৰি লওঁ অকণমান এয়া গৰম কৰি থৈছোঁ আৰু এইফালে অকণমান হালধি পিচি লৈছোঁ এটা বিশেষ কামত দৰকাৰ হ'ব অলপ পাছতে আপোনালোকে জানিবলৈ পাব তুমি চুলি কাটিবা আজি অঁ কাটিবা আজিহে কৈছে পাই তাই কাটিম বুলি ন টকলা কৈ দিম দেই অ'কে কৈ দিয়া অ'কে জান বাই বাই এটা দি দিয়া বাই বাই আমি এতিয়া ফাইনেলি ওলালোঁ তাই চুলি কাটিবলৈ কিন্তু কি হ'ল বহুত বেছি বৰষুণ তথাপিও তেনেকৈ ওলাইছোঁ কি হ'ব নাজানো আৰু এইফালে দেউতাই ৰখি আছে গেট খুলি দিছে আৰু ভাইটিয়ে গাড়ীখন উলিয়াই লৈছে বতৰটো যে এনেকুৱা কৰিব বুলি ভবা নাছিলোঁ তথাপিওতো যাব লাগিবই মই মানে বৰষুণৰহে গছৰ তলত ৰখি আছিলোঁ ব'লা মা আহি গ'ল চা হৈ গ'ল ব'লা তাইকো বহিব লাগে মানে আকৌ অ' জান তুমি নামঘৰ পাই গ'লে নামো নামো কৰি দিবা দেই কৃষ্ণ কৰি দিয়া পাই গ'ল কৃষ্ণ আমি চুলি কাটিব যাম দেই এতিয়া কৃষ্ণ ক'ত আছে আমাৰ চুলি কাটিবা হয় নাই যদিও কিন্তু মুখত হাঁহিটো লৈ আছোঁ তথাপিও মনে মনে কিন্তু অলপ হ'লেও দুখ আছে ভয় আছে কি হ'ব কি নাই এইফালে ছোৱালী অকণমান আগলৈ দেউতাৰ ওচৰত বহিব বিচাৰিলে আৰু অলপ দেৰি পাছতে আমি পাই যামগৈ আমি আহি পাই গ'লোহি তিতি বৰষুণ দিছে ইমান তেনেকৈ ছাতিৰ ভিতৰতে সোমাই আহিছোঁ অঁ ৰ'ব আপোনালোকক কৈহে আছোঁ পাই গ'লোঁ বুলি কিন্তু এতিয়া পাই গ'লোহি এয়া দেৰগাঁৱতেই থকা নেঘেৰিটিং শিৱদৌলত আৰু ইয়াতে আমাৰ কামভাগ কৰা হ'ব তাৰপিছতে এয়া চাকি জ্বলাবলৈ যা যোগাৰ কৰা হৈ গ'ল যি ভাগ শৰাই আনিছিলোঁ সেয়া ভিতৰতে চঞ্জাই দিলোঁ আৰু এতিয়া ধূপ চাকি জ্বলাই লওঁ নাজানো কিমানখিনি দেখুৱাব পাৰিম যিহেতুকে বৰষুণ ইমান তথাপিও চেষ্টা কৰিম আমি এতিয়া চুলি কাটিম দেই আমাৰ আহি পাই গ'লহি আৰু আজি বৰষুণ বহুত বেছি দি আছিলে সেইকাৰণে বহুত বেছি কথা একো ক'ব পৰা নাই যিহেতুকে বতৰটো দেখিয়ে গম পাইছে কিমান বেছি বৰষুণ সেইকাৰণে ভইচ অভাৰেই কৰিবলগীয়া হ'ব আজি বহুত বেয়া বতৰত আহিলোঁ ন একদম আমি নিজেও তিতিছোঁ তাইকো কাটাবলৈ দিগদাৰ হৈছে অৱশ্যে আমি গম পোৱা নাছিলোঁ কোনো বৰষুণ দিব বুলি তথাপিও দি দিলে আৰু উপায়টো নাই বহুত শ্লিপ আছে অঁ এয়া আগে তেখেত গৈ আছে চুলি কাটিবলৈ যাক আনিছিলোঁ আমি আৰু এতিয়া ধুনীয়াকৈ কাটিমগৈ লাহে লাহে আহা দেই মাহঁতকো ক'ব লাগিছিলে অঁ এই কিলিপ পালোঁ নহয় তাই সাৰোতে তাই হেৰুৱা কিলিপ পালোঁ নহয় মই বোলো তাই এতিয়া চুলি কাটিবলৈ হৈছে কিলিপ পাইছোঁ কিলিপ নিজে খুলিছে আনিমগে আমি এতিয়া আৰু ফাইনেলি ইমান দিনৰ পৰা মানে মনত দুখ লাগি থকা ভয় লাগি থকা কথাটো আজি ক্লিয়াৰ হৈ গ'ল কাৰণ কি তাই ইমানেই ধুনীয়াকৈ বহি থাকিলে আপোনালোকক কি ক'ম মানে মই যে ভাবাই নাছিলোঁ তাই যে এনেকৈ ইমান শান্তিকৈ বহি পেলাই তাই যে কাটিব দিব
মানে কি ক'ম আপোনালোকে চাগে নিশ্চয় দেখিও গম পাইছে বহুতে কান্দে বহুতে নিদিয়ে আৰু কিন্তু মানে কাটা মানুহজনেও কৈ গৈছেগে যে এয়া ফাৰ্ষ্ট পাইছোঁ বোলে মই এনেকৈ ইমান নাকান্দা বাৰু যি কি নহওক ভালেই হ'ল ৰাতি হোৱাৰ পাছতে ভিতৰত নিয়ম চম কৰি মেলি আহি বাহিৰতে এয়া মায়ে ঘৰৰ পৰাই লৈ আনিছিলে ঘটি এটাত পানী আৰু ফুল চুল এনেকৈ দি পেলাই যিহেতুকে নিজৰো ভাল লাগে অকণমান চুলিখিনি কাটি লোৱাৰ পাছত অকণমান মাথাটো ভালকৈ ধুই কৰি দিয়া এতিয়া প্ৰথমতে ভিতৰত কিবা এটা অকণমান সানি দিলে তাৰপাছতে এয়া পানী অকণকে দি পেলাই ভালকৈ ধুনীয়াকৈ মূৰটো ধুই লৈছোঁ তাৰ পাছতহে বাকী বেলেগ কিবা কিবি কৰিবলৈ নিম ভিতৰত আৰু আপোনালোকক যে দেখুৱাইছিলোঁ মই হালধি পিচি আনিছিলোঁ এতিয়া এই টেমাটোৰ ভিতৰতে হালধি পিচি অনাখিনিৰ পৰা ৰসখিনি উলিয়াই ইয়াতে দি লৈছোঁ এই টেমাটোৰ ভিতৰত আছিলে অকণমান দৈ আৰু হালধিখিনি সানি দিলে মানে ভাল বুলি কয় লগালগ যিহেতুকে কাটা মেলা হ'ব পাৰে মানে যেতিয়া মেচিন ইউজ কৰা হয় তোমাৰ চুলি কোনা চুলি ক'ত গ'ল এইফালে চোৱা তোমাৰ চুলি ক'ত গ'ল এইফালে চোৱা তোমাৰ চুলি ক'ত গ'ল বান্দৰে লৈ গ'ল না বান্দৰ লৈ গ'লে বান্দৰ মাৰি দিম দেই বান্দৰ তাই চুই ভাল পাইছে আৰু কাটা মেলা হৈ যোৱাৰ পাছতে এয়া শৰাই দিছিলে যিহেতুকে সেইকাৰণে শৰাই প্ৰসাদখিনি আমাক আগবঢ়াই দিলে আৰু আমি এতিয়া ধুনীয়াকৈ খাই লৈছোঁ গুচাই দিয়া এতিয়া খোৱা নাযাবা খালি ইফালে থপিয়াই দিব বান্দৰে চেলফি উইথ বান্দৰ সেইটো পটল আকৌ খাই দিয়ে নহ'লে চামা সেই খাই দিব পটল খাব সকলো কথা মোৰ ভবাটো মানে উল্টা হ'ল তাইক আজিলৈকে ইমান সুখত ইমান ফূৰ্তিত মই কেতিয়াও থকা দেখা নাছিলোঁ আপোনালোকে ভিডিঅ'সমূহ চাই আছে ইমানকৈ হহা মই দেখা নাছিলোঁ আজি যিমান হাঁহিছে আৰু এইফালে তাই একদম কৃষ্ণ কৃষ্ণ কৰি লৈছে সকলোৱে একদম তুলি টোপোলা বান্ধি লাষ্টত গৈছেগৈ আৰু এবাৰ চাই দিয়া এইফালে আদিকা আইতা ইমান ফুট লাগিছে তুমি যা ওচৰলৈ নপৰোঁ মই লাহে লাহে গৈ থাকিম এইবোৰ পাথৰ পিছল নহয় আজি বতৰটো যে বহুত বেছি বেয়া হ'ল সেইকাৰণে অকণমান দিগদাৰী হৈছে চবৰে দিগদাৰী হৈছে কষ্ট হৈছে আৰু আপোনালোকে যেনেকৈ মোৰ পৰা ভিডিঅ' বা ফটো চাম বুলি ভাবিছিলে তেনেকৈ কিন্তু চাবলৈ নাপায় কাৰণ কি বৰষুণত মানে মই না ফটো মাৰিব পাৰিলোঁ ভালকৈ না ভিডিঅ' তাতে আকৌ মনটো অকণ বেয়াও লাগি আছিলে কিন্তু যিমান বেয়া লাগি আছিলে কিন্তু লাষ্টত ইমানো বেয়া নালাগিলে আৰু ভালেই লাগিলে বাৰু কাৰণ কি তাইক দেখি পেলাই এটা চুলি থাকোঁতে যিমান কিউট লাগিছিলে এতিয়া চুলি নাথাকোঁতে তাতছে বেছি কিউট লগা টাইপ লাগিছে মানে বিনা চেনি লাগিব নহয় বিনা চেনি খাব নহয় কোনে বিনা চেনি কেইটা বাকীকেইটা চেনি চাহটো দি দিয়ক আগে হেৰি নহয় না আকৌ চুলি কাটিলা মই নাই কটা কেনেকুৱা লাগিছে তাইক দেখিবলৈ তোমাৰ মতে কেনেকুৱা লাগিছে তাইক দেখিবলৈ ভালে লাগিছে আগতকৈ ভাল লাগিছে হোটেলত সোমাইছোঁ এতিয়া আমি গোটেইকেইটাই কৈ দিলোঁ এই ইমান মৰম লাগিছে ভিডিঅ'টো দেখি তাইক আৰু এটা চেনি থকা দিয়ক আৰু এটা দিয়ক 12টা বাজি 5 বাজাৰ যাব আহিব কিমান সময় এখন উলিয়াই তাকেহে চাওঁ আহিব নহয় সিহঁতি কি কয় মই যিহেতুকে বোকাহাটলৈ গুচি আহিলোঁ যোৰহাটলৈ যোৱাগৈ নাই আৰু তাই সেইকাৰণে আইতাহঁতৰ লগতে যাবলৈ বিচাৰিছে সেইকাৰণে তাই বৰ বেছিকৈ কান্দিছে বাকী আজিৰ ভিডিঅ'টো ইমানেই আছিলে আশা কৰোঁ আপোনালোকে চাই বহুতে বেছি ভাল পালে আৰু বাকী আজিলৈ তেনেহ'লে ইমানেই বাই বাই এভৰিৱান